অলপ ধৈৰ্য ধৰিব লাগিব মাইকী হলো বুলি মেচিন হ'ব নোৱাৰো পিছে তুমি ৰান্ধি থকা সেই মাটিৰ চৌকাটোতে মোৰ মায়ে ভাত ৰান্ধি আকৌ পৰিয়ালটো পোহপাল দিছিলে দেই পাহৰি নাযাবা দানমণি তোমাৰ নেপালে দান ঐ আকাশখন ধুনীয়া দান ঐ তৰৰে দিলিকা বান্ধি বান্ধি আকৌ সোনকালে লগৰবিলাক পাবগে দেখোন এতিয়া দেৰি হৈছে সোনকালে ৰ কলাটো ঠিকেই কৰি লোৱা কৰি যোৱা নেকি ল বেগটো ল বেগটো পিন্ধ ভালকে যাবি হয় বাবা একেবাৰে চাইডে চাইডে নি পেলাই ভালকে থৈ আহিবি যা দে ফোনখন দে ঠিক আছে যা ভালকে থাকিবা ককা ভালকে থাকিবা ঐ চাইডে চাইডে যাবি ভেলেঙাটো এইটো সেয়া তোক মই কিমান কৈছো যে বেমাৰী দেহাটোৰে ছাগলী গৰুবোৰ টানি নাথাকিবি বুলি এনেই মানুহটো বেমাৰত দুৰ্বল হৈ আছ যাচোন যা এই ভিতৰতে বিছনাখনতে অলপ পৰি থাক গৈ যা এনেই মানুহটো অৱস্থা নাইকিয়া হৈ আছে বৰ ভাল কথা বেছি আৰাম কৰি কৰি বেমাৰবোৰ আৰু ডাঙৰ কৰক এনেইতো জোৰা টোপলি অভাৱ নোহোৱা হৈছে ঘৰখনত এই চব মানে তই যা ভিতৰলৈ যা নোহোৱা হৈছে যা বিছনাখন অকণ পৰি থাক যা বজাৰলৈ যোৱাৰ আগতে মোক গোটৰ মিটিঙৰ পইচাকেইটা দি যাওক মই মিটিঙলৈ যাব লাগে কি হ'ল পঢ়া শুনা বাদ দি এইবিলাক কামত ধৰিলি যে মাৰে ক'লে গ'ল নাজানো দেউতা ককাই কৈছে দুপৰীয়া বোলে মা গোটৰ মিটিঙৰ পৰা অহাই নাই ককাই চাগে দুপৰীয়া ভাতেই নাখালে লঘোণে আছে বাবা বাবা দেউতা যাচোন গাড়ীখনতে চব্জি বস্তা দুটামান আছে ভিতৰত সোমাই থাকে আৰু এটা কাম কৰিবি গেছৰ চৌকাটো লৈ আহিছোঁ একেবাৰে পাকঘৰলৈকে লৈ আহিবি আৰু তই উঠ ৰাষ্ট্ৰীয় দিৱস তিনি বৰণীয়া জাতীয় পতাকা বতাহত উৰি নাচে ওপৰত গেৰুৱা মাজত বগা তলত সেউজীয়া ৰং আছে মাজৰ গাঢ় নীলা অশোক চক্ৰত 24ডাল দণ্ড আছে ৰাষ্ট্ৰীয় দিৱসৰ পতাকাখনি সকলোৱে সন্মান যাচে সকলো দেশৰে নিজা নিজা জাতীয় পতাকা এই জাতীয় পতাকাসমূহে আপুনি দেখিছেই নহয় হিচাপ নিকাচবিলাক বুজিছে মই আপোনাৰ পইচাকেইটা এই দিৱালীৰ পিছতে ক্লিয়াৰ কৰি দিম দিয়ক চাওক এনেকৈ পিছুৱাই দেখিলে মোৰ অসুবিধা হয় দেৱালীৰ পাছত পইচাকেইটা দিব সোনকালে মই যাওঁ দেৰি নকৰোঁ ঠিক আছে হ'ব দিয়ক যাওক তেতিয়া সোনকালে দিব হ'ব এই শাক পাচলি বেপাৰ কৰি আৰু এই পৰিয়াল পোহপাল দিব নোৱাৰি আৰু দেই ইফালে সেই মাটি চাকি খোপা আনিলো বোলো সেই দিৱালীতে কেইটকামান লাভ পাম নাই সেই বিদেশী বস্তু খোপা ওলমাই সকলো সেই জাক জমকতহে ব্যস্ত এই এনেকে আৰু কেনেকে হ'ব
বিটুল কচোন হা কি ক'লি কি ইটা ভাটা আৰু হোটেলত লাগে বৰ ধুনীয়া খবৰ এটা শুনালি মোৰ মনটো এতিয়াহে পাতল পাতল লাগিছে বুজিছ আচ্ছা ঠিক আছে হ'ব শুনিছানে চাওঁ এফালে আহচোন দেতা আজি বাৰু চাকি জ্বলাবা নাই দিৱালী চাকি ঘৰতে আছে দেখোন মই তেল এখন আনি দিম জ্বলাবি আকৌ তহঁতি তেনেহলে মোক ফি দুডালমান দিবা দেই হা ফি এইবিলাক ফি চিফি এইবিলাক একো আনি দিবলৈ নাই মোক ৰত্নাকৰ বমো লাগিব কি বম ৰত্নাকৰ বম সেইটো আকৌ কি বজাৰত ওলাই যে পাপুহঁতেও আনিছে নাই এই বম চম এইবিলাক আনি দিবলৈ নাই মিঠাতেলৰ চাকি ঘৰতে জ্বলাই দিবি মোক আনি দিবা ফি হে আৰে কথাবোৰ ক'লে বুজি নাপাওঁ কিয় তহঁতি মোক বমো লাগিছে ইয়াক আনি দিব নালাগে ৰত্নাকৰ ফটনাকৰ হ'ব দে বুজিছ মোৰ আজি বজাৰ নাই নহয় মই অলপ পাছত গৈ পেলাই আনি দিম হ'ব সিফালে লৈ যা ইয়াত কামৰ সময়ত অশান্তি নিদিবি মোক যা সিফালে লৈ যা এইখন ভঙা চাকিখন ভালকৈ আছে মায়ে গম পালে এই ভঙা চিঙা বস্তু অলপ দি দিব হেৰা বোপাই এই জড় বস্তুবোৰ পুৰণা হলে ভাঙি ছিঙি গলে এইবোৰ বুটলি নিয়া কোনোবা আছেও দেচোন কিন্তু মানুহবোৰক বয়সে হেঁচা মাৰি ধৰিলে বুটলি নিবলৈ যদি কোনোবা এটা থাকিলহেঁতেন আপুনি কাক মাৰি কথা কৈছে পুৱাই মোৰ মুখখন খুলি নল'ব চৰুত ভাত আছিল কেৰাহীত ভাজি আছিলে কাঁহীখন লৈ ভাতকেইটা বাঢ়ি খাব নোৱাৰিলে বিচনাত পৰি থকা ইমানো আলৰ বেমাৰী নহয় আপুনি যোৱাকালি ঘৰত পানী এগিলাচ দিবলৈ মানুহ এটাও নাই প্ৰেছাৰটো আহি বেছিকৈ আমনি কৰাত বিচনাত ছটপঠাই কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে গমেই নাপালোঁ পিছত মাকন স্কুলৰ পৰা আহি হাল্লা হুলস্থুল কৰাতহে হ'ব সকলো বুজি পাওঁ মই এই বয়সত ভেকু ভাওনা কৰিব নালাগে আৰু পিতেকক ক'ব লোকৰ কথা শুনি আগগুৰি নভৱাকৈ সদায় কথা ক'লে ময়ো সহ্য নকৰিম অ মা বাবা আৰু মাকন আহিছে বম ফুটাম যে বম ফুটাম পাপু দাদা আমাৰ এই বেঙাতে যে বম ফুটাবলৈ একেবাৰে ভয় কৰে এইজনী বেছি কথা কবলৈ আহিছে তোমালোকৰ কি বম আনিছে আমাৰ যে ৰত্নাকৰ বম আনিছে তাৰপিছত জলকীয়া বম আনিছে মই ফুটাম হা আমি একেলগে জ্বলাম দে এতিয়া যে মই পুতাম চাই হা মাৰিবি পাপু এতিয়া যে আমি কলগছ জ্বলাম হা বল ৰ মই চাকিটো নো ভয় লাগে নাই ইমান ভয় নকৰিবি এই তই বেছি ভয় কৰিছ দে মোলে দে অ মা গাতে ফুটিব ফুটিব বাবু এ যাও ৰ আৰু দুটামান ঘৰলে যাও কিমান আছে দে নাই ঘৰত ফুটাম আকৌ এটা মই ঘৰত ফুটাম
এই দুটা গ'লৈগৈ বেঙাটোৰ পৰা আৰু দুটামান বম ফুটাব পাৰিলো হয়